হোটেলত গৈ বাটাৰ চিকেন অৰ্ডাৰ কৰি খাবলৈ আপোনালোকে পাহৰি যাব যদিহে বাটাৰ চিকেন ঘৰতে এনেদৰে বনোৱা যায়। গতিকে আহকচোন মই কেনেদৰে বাটাৰ চিকেন বনালোঁ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে মানে কি কৰোঁ, কেৰাহীটো মই উলিয়াই ল'লোঁ আৰু কেৰাহীটো পাতি দিওঁ। কেৰাহীটো গৰম কৰিছোঁ আৰু মই অলৰেডি মাংসখিনি ধুয়ে থৈছোঁ। মই এই চিকেনখিনিত মই জিঞ্জাৰ গাৰ্লিক পেষ্ট ঢালি দিম। দেখিছেনে? এতিয়া কেৰাহীটো গৰম হোৱাত আগতে অলপ গৰম কৰি থোৱা মই সৰিয়হৰ তেল ঢালি দিলোঁ আৰু তেলখিনি গৰম হোৱাত তাত মই ঢালি দিলোঁ মাংস, যিখিনি মই আদা নহৰু দি সানি থৈছিলোঁ। আৰু এই মাংসখিনি ৰঙা হৈ যোৱালৈকে মই ভাজি ল'ম। আৰু মছলাৰ কাৰণে ব্যৱহাৰ হ'ল 3টা বিলাহী, 3টা পিঁয়াজ আৰু আদা নহৰু। আৰু গোটেইখিনি জোখমতে মই ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি ল'ম। আৰু ইয়াত নহৰু, ইয়াত পিঁয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। আৰু এই গোটেইখিনি আন এটা কেৰাহীত মই অলপমান বাটাৰ দি পেলাই তাতে মই ফ্ৰাই হ'বলৈ দিম। আৰু এই গোটেইখিনি মই এবাৰ ভালদৰে লৰাই ল'ম আৰু 10 মিনিট সিজিবলৈ দিম। আৰু তেতিয়াই আৰু আনখিনি মাংস মই ভালদৰে চাই ল'লোঁ। যিখিনি মাংস মই ফ্ৰাই কৰিছিলোঁ ইয়াত চাওকচোন একদম ৰঙা হৈ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। ইয়াৰ 80% মোৰ মাংস ফ্ৰাই। আৰু ইয়াত চাওকচোন 10 মিনিটৰ পিছত এয়া বিলাহীখিনি সিজিলে অলৰেডি, তাৰ বাকলিখিনি মই ভালদৰে মানে আঁতৰাই ল'ম। আৰু ইয়াত মই দি দিম কেঁচা বাদাম। কেঁচা বাদাম যদি নাই কাজু বাদামো দিব পাৰি, কিন্তু মোৰ ওচৰত কাজু বাদাম নাছিল কাৰণে মই কেঁচা বাদাম দিলোঁ। আৰু এই গোটেইখিনি মই মিক্সন ভালদৰে 5 মিনিট ভাজাৰ পিছত অলপ ঠাণ্ডা হোৱাত এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মই গোটেইখিনি দি পেলাই আৰু ধুনীয়াকৈ পেষ্ট কৰি ল'ম। আৰু এইটো একদম ফাইন পেষ্ট হ'ব লাগিব, অকণমান গোটা গোটাও থাকিব নালাগিব। গতিকে ফাইন পেষ্ট হৈ গ'ল। আৰু যিখিনিত মই মাংস ফ্ৰাই কৰিছিলোঁ সেই তেলতে মই ঢালি দিলোঁ অলপ বাটাৰ। যিসকলে বাটাৰ বেছি ভাল পায় সেইসকলে বাটাৰ বেছি দিব। আৰু সেয়াতে মই দিলোঁ 1 চামুচ জিৰা। জিৰাখিনি ভালদৰে ফুটি অহা তাত মই মিক্সিত পিচি লোৱা ফাইন পেষ্টটো দি দিলোঁ, যিহত আদা নহৰু বিলাহী বাদাম গোটেইখিনি আছিলে। আৰু ধুনীয়াকৈ এয়া ভাজি ল'লোঁ। ভাজি লৈ তাৰ ওপৰত দিলোঁ মই তেজপাতৰ লগত দিলোঁ 2-3টা দালচেনি। এতিয়া মছলালৈ আহোঁ। মছলাত দিলোঁ মই নিমখ, হালধি, ধনিয়া পাউডাৰ 2 চামুচ। আৰু ইয়াত দিলোঁ লাল মিৰ্চ পাউডাৰ। আৰু ইয়াত দিলোঁ এয়া মই চিকেন মছলা। আৰু চিকেন মছলাৰ লগতে দিলোঁ মই জিৰা পাউডাৰ। আৰু ইয়াৰ গোটেইখিনি সংমিশ্ৰণ মই ভালদৰে মিলাই ল'ম আৰু 5 মিনিটৰ কাৰণে কম গেছত সিজিবলৈ দিম। ইয়াত চাওকচোন 5 মিনিটৰ পিছত এয়া তেলটো ওপৰলৈ উঠি আহিছে, মানে আমাৰ মছলা প্ৰায় সিজিয়ে গৈছে। যিহেতু গোটেইখিনি মই বইল কৰিয়ে লৈছিলোঁ প্ৰথমে, গতিকে বেছি টাইম সিজিবলৈ নালাগিলে। আৰু ইয়াত চাওকচোন ফ্ৰাই হোৱা যিখিনি চিকেন আছিলে সেই চিকেনখিনি মই এই গ্ৰেভিটোত দি দিলোঁ। আৰু এই ধুনীয়াকৈ মই গোটেইখিনি মিলাই ল'লোঁ। আৰু মই 5 মিনিটৰ কাৰণে কম গেছত আকৌ সিজিবলৈ দিলোঁ। এয়া চাওকচোন 5 মিনিটৰ পিছত এয়া তেলটো নিগৰি ওলাই আহিছে বাহিৰতে। যিহেতু মই ৰুটিৰ লগত খাম গতিকে পানী মই কম দিছোঁ। আৰু আপোনালোকে যদি ভাতৰ লগত খাব বিচাৰে তেন্তে পানীটো বেছিকৈ দিব। বেছি পানীটো সোৱাদ আহে আৰু কম পানীটো সোৱাদ আহে। আৰু এই গোটেইখিনি ভালদৰে মিলাই আকৌ 5 বা 10 মিনিটৰ কাৰণে ভালদৰে সিজিবলৈ দিলোঁ। আৰু শেষত মই ঢালি দিম 2 চামুচ গৰম মছলা পাউডাৰ। গৰম মছলা পাউডাৰটো কিন্তু অপশ্যনেল, কিন্তু দিলে বেছিয়ে সোৱাদ আহে। আৰু এয়া মই দিলোঁ ধনিয়া পাত। আৰু ধনিয়া পাত দি ধুনীয়াকৈ মই গোটেই গ্ৰেভিখিনি ভালদৰে মিলাই ল'ম। আৰু লাষ্টত এয়া চাওকচোন চিকেন বাটাৰ মছলা মোৰ ৰেডি হৈ গৈছে। দেখিব খাওঁ খাওঁ লাগিছেনে? যদি খাওঁ খাওঁ লাগিছে ফটাফট পাকঘৰত যাওক আৰু আজিয়ে বাটাৰ চিকেনটো বনাওক। আৰু ৰেচিপিটো কেনেকুৱা লাগিল লাইক ছাবস্ক্ৰাইব